এটা নাই ঘৰখনত খাবলে কি হ'ব মোৰ কৈছো নহয় মানে কি বনাম এই ভোকতে ল'ৰা ছোৱালীকেইটা এটাও নহয় 4-5টা পোৱালি ধুৱাই লৈছে লৈ পেলাই এতিয়া খাবলে ঘৰটোত একো এটা নাই ভোক লাগিছে কি খাবি একো নাই বাপেৰে কিবা যোগাৰ দিছে খাবলে যাচোন যা এইখিনি যা যা বাহিৰত যা মোৰ গৰম কৰি থাকিবি হা লোকৰ ঘৰত মাতিবলৈ যাম মই এতিয়া লোকৰ ঘৰত কালিয়ে ভাত কেইটামান আছে পানী দিয়া ভাত এইকেইটাকে খাহি সোমোৱাহি এফালে হেই তেজ খোৱা ল'ৰা ছোৱালী হওক এফালে সোমোৱাহি এফালে এয়া কলাই গলি এইখিনি খা 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 বহ এইখিনি বহ কি কৈছ এইখিনি বহ খা এসোপা মই মুগটো সিজাই দিম এতিয়া ৰহ বাপেৰক এতিয়ালৈকে কি হ'ল এখন ঢাকনখন কি হ'ল হেৰি শুনিছে উঠিব হোৱা নাই হা ভিতৰখনত যে একো এটা নাই খৰি এডাল নাইকিয়া ভাত খাবলৈ চাউল নাইকিয়া চব্জি এটা নাইকিয়া মই কি কাৰোবাৰ ঘৰত কাম কৰিবলৈ যাব লাগিব নেকি শুই থাকিব জানে হা উঠিলে আনি দিয়ক বস্তু তেতিয়াহে বনাই দিম মই নহ'লে এতিয়া কৈছো নহয় কিবা কাৰোবাৰ ঘৰত কাম কৰিবলৈ ওলাই গুচি যাম নে আপুনি যাবনে মই যাম শুনিছেনে নাই কি হৈছে ঘৰখন জ্বলাই আছো যে কিহে জ্বলি আছে এইটো আৰু জ্বলাই খা বুজিছ শান্তিয়ে থাকিবলৈ মন নাযায় বহি থাক এইখিনি মৰতিহঁত খালা শুনোতো পকা শুনোতো ধন নাই নাই খালি খালাতে ব্যস্ত হৈ থাকিবি যা এইখিনি ধুই যা যা আগৰ জন্ম হ'লি ন হ'লে মাংস অকণো খাবলৈ নাপাওঁ আমাৰ পাপাই দিনডাল মদডাল খাই পেলাই শুইয়ে থাকে ঐ পপি বাহঁতৰ ঘৰত কিবা মাংস বনাইছে চাগে গোন্ধ আহিছে গোন্ধ পাইছ অঁ ব'ল তেন্তে যাওঁ যাওঁ ব'ল এতিয়া গ'লেহে তেতিয়াহে পাম খাবলৈ পটককৈ নি লওঁ দে হোৱাই নাই তহঁতৰ বাচন ধুই আমি পপি বাহঁতৰ ঘৰলৈ যাওঁ কিহৰ কাৰণে তাত মাংস অকণ বনাইছে খাই আহোঁগৈ ঘৰত খাবলৈ নাপাওঁ বাপৰক কগে আছোন যা বাপৰক উঠিবলৈ কগে কামলৈ যাবলৈ ক আনি দিব নহয় লোকৰ ঘৰত মাংস বিচাৰি যা ভাল পাই বুলি ভাবিছ সদায় লোকৰ ঘৰত গ'লে লাজ নাপাওঁ তই বা তহঁতৰ মুখ চাবলৈ মন নাযায় মোক চাবা পাপা পাপা মাংস অকণ খাওঁ মাংস খাওঁ কি হ'ল মাংস অকণ খাওঁ বাপৰ টকাই নাই মদ খাবলৈ পইচা আছে কি হ'ল মদ খাবলৈ পইচা আছে যা এইখিনি বজা কোঠাৰ মানে ডিষ্টেঞ্চ লগাই লোকৰ ল'ৰা ছোৱালীক বাপেকে দিব পাৰে তই কিয় আনি দিব নোৱাৰ আমাক এপোৱা আনি দিব না তই নালাগে খাব তই মদকে খাব পাৰ পইচা দি কাম কৰিবলৈ যাব নোৱাৰে যাম ৰ 5টা বাজিছেহে মোৰটো 5টা বাজিলে তই কথা দে কমে আনি দিব নোৱাৰে নহয় যা কাম কৰগে মিনতি ল'ৰা-ছোৱালীক শিক্ষা দিছা বদমাছি চালা ভিতৰ কৰি আমাৰ খাবলৈ জানা তই মাক কিয় বকি আছ মাকে চবৰে মাতি আন কিয় মাতিম মাক উঠি যায় এইখিনি পৰা উঠি যা কথা বেছি নকবি উঠি যায় এইখিনি পৰা 10 টকা এটা দিবলৈ ক খালি তাত পাকঘৰত সোমাই ক'লে খোৱা দাম দা গিৰিয়েকে আনি দিব তাক খোৱা দাম দা হে কি বনাম কি খাম যা কাৰোবাৰ ঘৰত কাম কৰি পইচা আনি দে তই খা মোক দে ল'ৰা ছোৱালীকো খোৱা ঘৰৰ পাকঘৰত বহি ভাত খাবলৈ যাবা বুজিছা বদমাছি চালা মই আনি দিম আৰু বোকা তাইত লবালে খোৱা বাজুৱে দিব এত কি হৈ আছ এত কালা লগাই আছ এটা বেটাই খাই বেটাই তুই নিয়ে আহা না বেটাই গম পাইছ এইটো অকণমান মোৰ নিচিনা হ'বি মোৰ নজনা তই ভাল হ'বি শান্তি নাই ঘৰটোত পানী খুজি আছো নাযায় মই পানী নহয় পইচাহে বিচাৰি আছোঁ পইচা লাগে মোক
কি হলা পদু হা কি হ'ল নাই কি নাই কি দিন দুপৰতে খালিগে আজি নাই পানী খাইছিলোঁ এই ল'ৰা ছোৱালীবিলাক যে লঘু নাই আছে তোৰ খবৰ নাই কিয় সিহঁতক খাবলৈ পাকঘৰত যোগাৰ আছে আৰু কি লাগে তই মদ গাল খাই আহিবি আৰু ক'ৰ পৰা বজাৰখন আহিব খাবলৈ নাপায় ল'ৰা ছোৱালী সৰুৱা কান্দি আছে তাইক কৈছোঁ নহয় কামলৈ যা কাৰ ঘৰত কাম পা তাই নাযায় তাই ভিতৰত খাবলৈ লাগে ভিতৰত সোমাই সোমাই খাবলৈ দি আছে দেই মাৰে ক'লৈ গ'লে কাম বিচাৰি গৈছে তইতো কামলৈ নাযাৱ তাই বহি বহি খাব নোৱাৰিব যাওক কাম কৰক পইচা আনক মাছ আনক মাংস আনক খাওক ক'ত গৈছা কাম বিচাৰি মই নাজানো মুঠতে কাম বিচাৰি গৈছে দে ভাত দে কি আছে বনাইছে ভাত দে হয় এবাৰ খা একো এটাতো আনি নিদিয় এতিয়া তই পানী ধৰা ভাত খা মাছ মাংস অকণতো আনিয়ে নিদিয় কেনেকৈ খাওঁ চাম নহয় ইয়াৰ লগত মানে আৰু একো বনোৱা নাই এনেকেনো ভাত খাম নে মই হে ভাজি চাজি কিবা এটা বনোৱা নাই একো নাইকিয়া কৈ আছ তই যে কালি বজাৰ সভা কৈ আনিছিলে এগাল বনাই পেলাই ঠিকছা খাবি ৰাক্ষ পোৱালি হয় চলাই এতিয়া খাবলৈ একো এটা নাইকিয়া খা তহঁতে ভাত